নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24লৈ। ইচ্ছা থাকিলে সকলো সম্ভৱ, এই কথা প্ৰমাণ কৰি দিলে 42 বছৰ বয়সত মেট্ৰিকত উত্তীৰ্ণ হৈ বুলবুল খাতুনে। শিক্ষা তথা জ্ঞান আহৰণত বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই কথাকেই প্ৰমাণিত কৰি বিশ্বনাথৰ এগৰাকী 42 বছৰীয়া পৰীক্ষাৰ্থী এইবাৰ উত্তীৰ্ণ হ'ল হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত। বিশ্বনাথ ঘাটৰ বুলবুল খাতুন নামৰ 42 বছৰীয়া পৰীক্ষাৰ্থীগৰাকীয়ে 22 বছৰৰ বিৰতিৰ পিছত হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হয়। তিনিগৰাকী জীয়ৰীৰ মাতৃ বুলবুলি খাতুন এগৰাকী অংকনবাদীৰ কৰ্মী। বহু ব্যস্ততা আৰু প্ৰত্যাহ্বান নেওচি পৰীক্ষাত সফলতা লাভ কৰাত তেওঁ যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে। ফলাফল প্ৰকাশ পোৱাৰ পিছত সাংবাদিকৰ আগত তেওঁ কৈছে, ঘৰৰ কামৰ লগতে আন আন ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলোঁ। ইচ্ছা থাকিলে বয়স কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয়। তেওঁ লগতে ইচ্ছা থাকিলে সকলো কাম সম্ভৱ বুলি মন্তব্য কৰে। জানিব পৰা মতে 42 বছৰীয়া বুলবুলি খাতুনে ফকৰুদ্দিন আলী আহমেদ হাই মাদ্ৰাছাৰ পৰা অৱতীৰ্ণ হৈছিল। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ আগত পাই থাকিবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।